চাওক অহাকালি মিটিং আছে আমাৰ বিৰোধী মিত্ৰজোঁটৰ এখন সভা অহাকালি গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু তাতে গোটেই কথাবিলাক আলোচনা হ'ব। সভাৰ সিদ্ধান্ত মৰ্মেই আমি সকলোৱে কংগ্ৰেছ দলৰ লগতে সকলো মিত্ৰজোঁটৰ ৰাজনৈতিক দলে সিদ্ধান্ত মানি লৈ কাম কৰিব। 9 আগষ্টত আপোনালোকৰ কাৰ্যসূচী যোগদান কাৰ্যসূচী আছে। এগৰাকী প্ৰাক্তন IPS বিষয়া যোগদান কৰিব, তেখেতে বঙাইগাঁৱৰ প্ৰাৰ্থী হ'ব নেকি? চাওক কেৱল এজন বুলি ক'লে ভুল হ'ব। আমাৰ বিজেপি আৰু AJP দলৰ পৰা আৰু UDF দলৰ পৰা কংগ্ৰেছ দলত যোগদান কৰাৰ তালিকা দীঘলীয়া, এটা দীঘলীয়া তালিকা আছে। গতিকে পৰ্যায়ক্ৰমে হৈ থাকিব। 9 আগষ্ট হ'ব, 9 ছেপ্টেম্বৰ হ'ব, এনেকৈ হৈয়ে থাকিব। 26ৰ নিৰ্বাচনৰ দিনলৈকে AJP, BJP আৰু UDF দলৰ পৰা মানুহ আহি থাকিব আৰু তাত সাংসদ, বিধায়ক, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক আৰু জ্যেষ্ঠ প্ৰাক্তন মন্ত্ৰী এনেকুৱা ডাঙৰ ডাঙৰ যিসকল আগত আছিল দলীয় পৰ্যায়ত তেনেকুৱা সকলো থাকিব। একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা জ্যেষ্ঠসকললৈ দলৰ বিষয়ববীয়া AJP, BJP আৰু UDFৰ তাৰ তালিকাৰ ভিতৰত তেওঁলোকৰ নামবিলাকো থাকিব। বঙাইগাঁৱত যে প্ৰাৰ্থী হ'ব কিমান দূৰ সত্য চৰ্চা চলিছে? চাওক, এইবিলাক দলে আমাক আনুষ্ঠানিকতা হোৱা নাই। আমি উপনিৰ্বাচনৰ কাৰণে কোনে কোনে প্ৰাৰ্থিত্ব বিচাৰিব তাৰ কাৰণে যেতিয়া নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰিব তেতিয়া আমি আমাৰ এটা নিৰ্দেশনা দিয়া হ'ব। নিৰ্দেশনা দিয়াৰ পিছত প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিব আৰু সেই আবেদনৰ ভিত্তিত ইলেকশ্যন কমিটি আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ, তাতে এইটো চৰ্চা হ'ব। তাৰপিছত নিখিল ভাৰত কংগ্ৰেছ কমিটিলৈ যাব, তাৰপিছত প্ৰাৰ্থী চূড়ান্ত হ'ব। গতিকে এটা পৰ্যায়ক্ৰমে হ'ব। এতিয়া সকলো কথা কোৱাটো সম্ভৱ নহয়। আজি মই ভক্তদ্ৰবা মডেল হস্পিটেলত মেনেজমেণ্ট কমিটিৰ এখন সভা কৰিলোঁ আৰু সভাখনত এই হস্পিটেলত যি চিকিৎসা সেৱা চলি আছে তাত ৰাইজৰ কি কি অসুবিধা আছে বা এই চিকিৎসা যিটো আমাৰ ভৱন, এই ভৱনটোৰো কি কি অসুবিধা আছে, ডক্টৰ নাৰ্ছসকলৰ কি অসুবিধা আছে, গোটেই কথাবিলাক পৰ্যালোচনা কৰিলোঁ। দেখা গ'ল যে এটা কথা একেবাৰে খুব স্পষ্টভাৱে যে মই হঠাৎকৈ এজন ৰোগী আহি ক'লে যে কুকুৰে কামোৰাৰ লগে লগে এটা বেজী দিয়ে হস্পিটেলত। মই ডক্টৰক সুধিলোঁ, তেখেতসকলে ক'লে যে যিটো বেজী আহে সেই বেজীটো একেলগে আহে আৰু একেলগে এটা বেজী খোলাৰ লগে লগে বাকী বেজীবিলাক ডেমেজ হৈ যায়। এতিয়া এজন ৰোগীক দিব লাগে 4টা বেজী, এটা বেজী দিয়ে আৰু হস্পিটেলত যেতিয়া এটা পেকেটেই বেয়া হৈ যায় তাৰপিছত কোনো ধৰণৰ বেজী তাত নাথাকে। এনেকুৱা বিসংগতি আছে আৰু এই অসম চৰকাৰে হস্পিটেলত যি ধৰণে আগত ঔষধ পাতি আছিল লাহে লাহে কমাই দিছে আৰু মাচুল যিটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিটো মাচুল বৃদ্ধিৰ কথা কৈছে তাক আমি প্ৰতিবাদ জনাইছোঁ। এনেই ৰাইজৰ ওচৰত টকা পইচা নাই, এনেই ৰাইজৰ অৱস্থা জুৰুলা হৈছে, বানপানী গৈছে, তাৰ মাজতো চিকিৎসাৰ মাচুল যদি বৃদ্ধি কৰে ৰাইজে স্বাস্থ্যকেন্দ্ৰখনত সেৱা ল'বলৈ যথেষ্ট অসুবিধা হ'ব। গতিকে আমি অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ আৰু অসম চৰকাৰৰ এই সিদ্ধান্তকো গৰিহণা জনাইছোঁ। অতি সোনকালে অসম চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত বাতিল কৰিব লাগে। মাচুল যিহেতু বৃদ্ধি কৰিছে কিন্তু সেৱা যেনেদৰে দিব লাগে চৰকাৰ এইটোতো নাই। যিমান ৰোগী অসমত যিমান ৰোগী আৰু চৰকাৰী চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি চাব চেণ্টাৰলৈকে যিমান চিকিৎসক, নাৰ্ছ, কৰ্মচাৰী থাকিব লাগে ৰোগী অনুপাতে সিমান নাই। গতিকে তেওঁলোকে এনেই চিকিৎসা সেৱা আগবঢ়াব নোৱাৰে বৰ্তমান স্বাস্থ্যখণ্ডই, যাৰ কাৰণে প্ৰাইভেট হস্পিটেললৈ যায়। এতিয়া প্ৰাইভেট হস্পিটেলত আকৌ আয়ুষ্মান কাৰ্ড বন্ধ কৰি দিছে। চৰকাৰী চিকিৎসালয়ত ৰাতিপুৱা মোৰ ওচৰত এজন মানুহ গৈছে, এপেণ্ডিক্স হৈছে, কৈছে যে মোক 1 মাহ পিছত ডেট দিছে, অথচ বিষত ঘৰত কান্দি আছে। এতিয়া তেওঁ লগে লগে বেচৰকাৰী চিকিৎসালয়ত যাব, প্ৰাইভেট হস্পিটেলত যাব, তাতে আয়ুষ্মান কাৰ্ড দিলে টকাটো অলপ ৰেহাই পাব। আয়ুষ্মান কাৰ্ড ব্যক্তিগত হস্পিটেলত বন্ধ কৰি দিছে। গতিকে এনেকুৱাভাৱে অসুবিধা হৈছে। মডেল হস্পিটেলৰ কথা আপুনি যিটো সুধিছে, ইয়াতে যিসকল ৰোগী তেওঁলোকক যিটো খাদ্যৰ যিটো তালিকা, সেই তালিকামতে ইয়াতে খাদ্য দি থকা নাই। মই ইয়াৰ ওপৰত তদন্ত কৰাৰ কাৰণে তদন্ত কৰাৰ কাৰণে নিৰ্দেশ দিলোঁ আৰু এই নিৰ্দেশ মতে যদি দোষী সাব্যস্ত হয় যিজন ইয়াতে ছাপ্লাই কৰে খাদ্য, তেখেতৰ ওপৰত আমি ওপৰত লিখিম তেখেতে কিয় খাদ্য নিদিয়াকৈ তেওঁ বিলটোবিলাক লৈ আছে। গতিকে গোটেই কথাবিলাক আমি এটা তদন্ত কৰাৰ পিছত ওলাই আহিব। যদি দোষী হয় তাৰ ওপৰত শাস্তি নিশ্চিতভাৱে পাব। এটা কথা, বাৰিষাৰ বতৰ, সৰ্বদংশনত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, মৃত্যুৰ সংখ্যা সৰ্বদংশন, কিন্তু এণ্টিভেনম মজুত পৰিমাণৰ নাই কোনো। চাওক, এইবাৰ বিশেষকৈ এইবাৰ অসমত বানপানীৰ সময়তে হওক বা বানপানীৰ আগতেই হওক সৰ্বদংশনত বহু ৰোগীৰ মৃত্যু হৈছে আৰু ৰোগীবিলাক হস্পিটেলত গ'লেও বহুতত ভেকচিন পোৱা নাই বা বেজী পোৱা নাই। এইটো অত্যন্ত দুখৰ বিষয়। 22 আগষ্টৰ পৰা এছেম্বলি হ'ব, তাতে অসম চৰকাৰক এই কথাবিলাক তেওঁলোকৰ পৰা জানিব বিচাৰিম
আৰু তেওঁলোকক এই বিষয়ে জবাবদিহিও কৰা হ'ব কি কাৰণে বেজীৰ অভাৱত সৰ্পদৰ্শনত ৰোগীৰ মৃত্যু হ'ল তাৰ জবাব অসম চৰকাৰে দিব লাগিব। আপোনাৰ সমষ্টিৰ এটা ঠাই বহুত পিছ পৰি আছে বৰ্তমানে ভক্তৰবাদ কি নতুন আঁচনি হ'ব এইবাৰ কি পিছপৰা বুলি ক'লেতো ডাইৰেক্ট নহয়, আগতকৈ বহুত আছে। ভক্তদ্ৰবা বজাৰ আপোনালোকে এইটো আগষ্ট মাহ চলি আছে, আগষ্ট মাহৰ শেষৰ পৰ্যায়ত ভক্তদ্ৰবা বজাৰৰ যিটো মূল সমস্যা, যিখিনি ভক্তদ্ৰবা বজাৰৰ মানুহৰ তাতে ইয়াতে দোকানীসকলৰেই হওক, ব্যৱসায়ীসকলৰে হওক বা গ্ৰাহকৰে হওক, মনৰ যিখিনি দুখ, সেই দুখখিনি মোচন হ'ব। ভক্তদ্ৰবা বজাৰ এটা আধুনিক বজাৰৰ দিগত আগষ্টৰ শেষৰ দিনৰ পৰা শেষ সপ্তাহৰ পৰা নতুন দিগলৈ আগবাঢ়ি যাব।